এয়া মই বনোৱা ৱাটাৰ কেণ্ডেল কেনেকুৱা হৈছে এক দিলে নে প্ৰসাদ দিলে নে তোমাক আইতাই প্ৰসাদ দিলে নে চাওঁ শুনা অঁ দি দিয়া আই অঁ এইখন যে বহক বহক চকীতে অঁ আকৌ বৰ্তা আছে নহয় অঁ অঁ হেল্ল' ফ্ৰেণ্ডছ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে কুশলে আছে বৰ্তমান মোৰো ভালে আৰু দীপাৱলী সকলোকে শুভেচ্ছা জ্ঞাপন কৰি মোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি ভিডিঅ'টো কিহৰ ওপৰত হৈছে সেইটো সকলোৱে গম পাইছে নিশ্চয় আৰু আজি আমাৰ ঘৰত দীপাৱলী কেনেকৈ পালন কৰিছোঁ কি কৰিছোঁ সকলোবিলাক আপোনালোকক মোৰ ভিডিঅ'টোত দেখাই থাকিম গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া এতিয়া ব্ৰেকফাষ্টটো কৰি লৈছোঁ তাৰ পাছত কামখিনি কৰি যাম দিৱালী বুলি আমাৰ পুতলা বম হয়নে কি আনিলে মোক কৈ আছোন বাৰু এয়া বম এইবিলাক আৰু এয়া কি এয়া আকাশত দিয়া আকাশ বন্তি আকাশ বন্তিটো কলগছ এয়া এয়া কলগছ এয়া মই বনাবলৈ লৈছোঁ ৱাটাৰ কেণ্ডেল আৰু এয়া কালাৰ কৰি লৈছোঁ গোটেইকেইটা গিলাচ আৰু এয়া বাতি লৈছোঁ তাতে বেলেগ বেলেগ কালাৰ দি দিছোঁ এতিয়া বনাই আছোঁ এয়া চাওকচোন এই কাগজবোৰ কেনেকৈ দি আছে সৰু টিকলি টিকলিকৈ দিয়া ডাঙৰ ডাঙৰকৈ কিয় দিছা এয়া চব বনা হ'বহে পিংক কালাৰটো দিয়া আৰু হৈছে এইখনে এয়া হ'বহে এইখন এয়া চব এয়া এই দেখিছেনে এয়া এয়া এনেকৈ বনাই আছে মানুহহঁতে এয়া বনোৱা হ'ল এতিয়া বনোৱা হ'ল যে এতিয়া এইখনত বনাব থাকিলে হাইজা হাইজা মা হাইজা কি বুলি হাইজা পাপা হাইজা হ'ব দিয়া দিয়া এয়া চব এয়া ফুল বনাইছে এতিয়া চব এয়া চব এয়া চাওকচোন এনেকৈ ৰংগলী বনাইছে চাওকচোন কেনেকৈ বনাইছে এনেকৈ হাতুৰিখন নহয় এনেকৈ দিছে চাকনি এনেকৈ দিছে এনেকৈ চাচোন এয়া কৰি আছোঁ কেমেৰাটো দেখোন ঢাকিয়ে থৈ যা কি আঙুলিয়ে দি ভিডিঅ' যিখন আছে আৰু নিদিওঁ আৰু হেৰ' কপা আহিলে সেয়া হ'ল এয়া হৈ হ'ল এইটো কি হ'ল তুমি লোৱা বাবা কৰিলা এয়া হ'ল হ'ব একো নাইকিয়া মাথা মাৰিব নালাগে এতিয়া হ'ল নে কি কৰিবা ইয়াত বগা দিবা ন মাজে মাজে বগা মাজত এনেকৈ এইটো বগা নহ'লে পিংক কালাৰটোহে বগাটো দিয়া এতিয়া হ'ল এতিয়া কৰি হ'ল নে খেতিখন খেতিকে এইটো ফুটাটো এখন পাৰিলে ফুটাটো দি দিব পাৰিলে ৰংগলীটো মোৰ মানুহজনে বনাই আছে কিন্তু ভিডিঅ' কৰি আছে মোৰ ছোৱালীজনীয়ে আৰু সেয়া ব্লগ বনাইছে সেইকাৰণে তাই কৈ আছে কেনেকৈ কি কৰিছোঁ আৰু আমাক খুব হাঁহি উঠিছে কাৰণ তাই যে ক'ব জনা নাই তাকে যে কৈ আছে সেইকাৰণে খুব হাঁহি উঠিছে আৰু এয়া কি কৰিছোঁ চব দেখাই আছে তাই দেই আৰু
এয়া দেখিছেনে ৰংগোলী বনাই আছোঁ। একচুৱেলি মোৰ মানুহজনে বনাইছে দেই, মই অলপ দেখাইহে দিছোঁ। এয়া চব বনাই হৈ যাব। এই টিপ টুপ টুপকৈ দি আছে, টুপু টুপকৈ হ'ল হৈ গ'ল। আমাৰ এনেকৈ কলৰ তলত দিয়া হয়। এয়া চাকি, এয়া প্ৰসাদ, আৰু এই ৰংগোলীটো আঁকিছোঁ মই। কেনেকুৱা হৈছে এবাৰ জনাবচোন, যদি ভাল লাগিছে ক'বলৈ নাপাহৰিব দেই। ৰংগোলীটো কমপ্লিট হৈ গ'ল। মই এতিয়া চাকি জ্বলাইছোঁ ইয়াতে। এয়া আমাৰ ৰুমত আঁকিছিলোঁ দেই, বাহিৰত আঁকিছোঁ। বাহিৰত একেবাৰে কলৰ তলত আঁকিছোঁ, কাৰণ সময় নহ'লে, বহুত টাইম লাগে এটা আঁকোতে। বাকী আঁকিবলৈ নহ'লে আৰু মই আঁকিলোগৈ আগফালে, আৰু মোৰ হাজবেণ্ডে আঁকিছে এইটো। এয়া এতিয়া মই ফটো এখনৰ বাবে পজ দিছোঁ চাকি গছ লৈ। নমস্কাৰ। নগাঁও ছাইডে এটা নিয়ম আছে, কলৰ তলত এনেদৰে প্ৰসাদ দিয়ে প্ৰত্যেকৰ ঘৰে ঘৰে, আৰু এনেকৈ কেৰি বেগ লৈ আমি প্ৰসাদ লওঁ। আৰু এয়া দেখিছেনে, এনেকৈ সকলোৰে ঘৰতে দিয়ে। আৰু আপোনালোকৰ ফালে দিয়ে নেকি? আমাৰ যোৰহাটৰ ফালে নিদিয়ে, আৰু যদি আপোনালোকৰ ফালে দিয়ে তেতিয়াহ'লে মোক কমেণ্টত জনাবচোন। ইমান স্পীডত গাড়ীবোৰ যায় নেকি বাৰু? চাকিবোৰ নবগে, গম পাই নাই? অঁ, দিৱালী হৈছে পোহৰৰ উৎসৱ, আৰু এই দিৱালীয়ে সকলোৰে জীৱন পোহৰ কৰি তোলক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বহক। খুৰীয়ে প্ৰসাদ দি আছে, ভিডিঅ' কৰি দিছোঁ আকৌ। অঁ, তো আকৌ মোৰ সকলোতকৈ প্ৰিয় উৎসৱটো হৈছে দিৱালী, আৰু দিৱালী আহিলে মোৰ যে কিমান ভাল লাগে নহয়। আৰু এইটো চাগে সকলোৰে হয়, নহয়নে? হাতত যে দেখিছে কেৰি বেগটো, এইটো কিন্তু প্ৰসাদৰ টোপোলা, মানে প্ৰত্যেকৰ ঘৰে ঘৰে লৈ লৈ সেনেকৈ অকণমান ওলাই যাওঁতে এই কেৰি বেগটোতে ভৰাই লৈ আহিছোঁ। দিব এতিয়া। দিয়া জমাটো দিয়া। এখন আকৌ কেলৈ লৈ লয়? কোন যাব? দিয়া 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 দিয়া।
ভিডিঅ'টো কৰি আছোঁ কেলে কোৱাচোন ভিডিঅ'টো কেলে কৰি আছোঁ কোৱাচোন কিবা এটা হ'লেও সেইটো এটা ভাইৰেল হৈ যাব চাইকেল সোমাই যাব এইকণে মানে কি যাওঁ ঘূৰাই দিয়ে এতিয়া ঘূৰাই দিয়ে এইফালে আহা আগলৈ আহা নহ'লে বনত নোমাই যাব অঁ বনত নোমাই যাব নহ'লে গাত পৰিব অঁ বনত নোমাই যাব বোলো একো নহয় পটাপট দিয়া গাত পৰিলে পুৰে নুফুটে আৰু তোমালে সেইটো বমেই ধুনীয়া ধুনীয়াকৈ নহ'লে গৈ এনেকৈ ইটো হওক বোলো আৰু আনি দিবা জ্বলাই লওঁ জ্বলিছে এৰি দিয়া তললৈ হেৰি কৰি দিয়া কাণটোত ধৰা জ্বলিব দিয়া এতিয়া ভিডিঅ' তুমি ধৰা আহি তুমি ধৰা আহি পুতলা ধৰিবা না ইয়াতে ওপৰতে ধৰা এই নালাগে এই নিদিবা না সেইটো উৰিব দিয়া এই কথা উঠোৱা অঁ দিয়া নাই হোৱা তুমি কাণটোত ধৰাই দিয়া এইটোত ধৰা এইটোত দুটা চাইডে ধৰা একো নহয় এডাল ধৰা এনেকৈ এৰি দিয়া এৰি দিয়া এই দিয়া তুমি নাই হোৱা মই সেইকাৰণে কৈছোঁ কিবা কৰি লওঁ জ্বলাব এইখন জ্বলিব লাগিব এই গোটেইটো এই বস্তুটো আধা জ্বলি আছে গোটেইটো জ্বলিব নাই গ'ল এয়া আমি আকাশবন্তি এবাৰ প্ৰথম জ্বলাইছোঁ এয়া দেৱালী বুলি অকণমান ৰাস্তাই ওলাই আহিছে কালি মাক দৰ্শন কৰিলোঁ এয়া ইয়াতে সেৱা জনালোঁ সেৱা জনাই এয়া এইফালে আহিলোঁ ইয়াতো পালোঁ ইয়াতো সেৱা কৰিলোঁ এয়া কালি মাৰ ওচৰত এয়া তাৰপিছত ঘৰলৈ আহি আছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া এতিয়া আমি খাম ৰুটি ভাজি ৰুটি ঘুগুনি কাৰণ আজি হৈছে দেৱালীত আমি ৰাতি ভাত নাখাওঁ